हेलो एवरीवन प्रथमते आपनालोक सकलोके इंग्राजी नवबर्षर हिया भरा शुभकामना जनाइछु आरो नतुन बछৰৰ नतुन এটা দিনলৈ आपनालोक सकलोके स्वागतम जनाइछु आशा কৰিছো आपनालोक সকলো ভালে আছে আজি যেহেতু ইমান ধুনিয়াকে ৰ'দ ওলাইছে ইমান বতৰটো ভাল মনটো ভাল লাগি গল তো ভাল লাগি যায় আৰু সাধাৰণতে সকলোৰে সাগে মোৰো ভাল লাগিছে তো হেতু কাৰণে ভাবিলো ব্লগ এটাকে আৰম্ভ কৰো আৰু হেতু কাৰণে আজিৰ দিনটোত কি কৰো কি নকৰো এইখিনি বস্তু আপোনালোকৰ লগত শেয়াৰ কৰিম গতিকে আপোনালোক সকলোৱে ভিডিওটো চাই থাকিব বুলি আশা কৰিছো মই মুঘা দৈ সিধাই কিচেনলৈ আহিলো আৰু আজি ভাবিছো যেহেতু নতুন বছৰ নতুন এটা দিন গতিকে ভাবিছো বেলেগ একো হেৰি নাখাও একদম ঘৰুৱা খাদ্য পিঠাগুৰিৰে পিঠা এবিধ বনাবলৈ চেষ্টা কৰিম গতিকে আমাৰ পিঠাগুৰি ৰেডি কৰি থৈছো আৰু এয়া গৰম পানীও ৰেডি হৈ আছে গতিকে আহকচোন বনাওগে আৰু এনে ধৰণেৰে মই গুটেইখিনি পিঠা বনাই লৈছিলো আৰু এয়া আমাৰ কাৰণে ব্ৰেকফাষ্ট ৰেডি এতিয়া মই আহিলো গা পা ধুই কিচেনলৈ আৰু এয়া মই গৰম পানী ইয়াৰ কাৰণে গা ধুবৰ কাৰণে মই উঠাই দিছো আৰু ইয়াতে গিজাৰ নাই তো বহুত বেছি ঠাণ্ডা আপোনালোকেতো জানেই হেতু কাৰণে গৰম পানীৰে গা ধু আমি যিয়ে নহওক চিকেনটো আজি বনাব যেহেতু নিউ ইয়াৰৰ প্ৰথম দিন গতিকে মোৰ কাৰণে অফাৰ বোলে গতিকে কেনেকৈ বনায় মই যোগাৰ কৰি দিম কেনেকৈ বনায় সেইটো ময়ো চাম আপোনালোকেও চাব আৰু মই এতিয়া পুৰা ৰেডি তাৰমানে মই ইয়াক যোগাৰ কৰি দিম কি লাগে তো সেই মই আহি গ'লো আৰু এখেতে এতিয়া গা ধুই আছে গা ধোৱাৰ পিছত আহিব আৰু তাৰপিছত কেনেকৈ বনায় আপোনালোকে দেখা পাব আৰু এতিয়া মই চিকেনৰ কাৰণে যোনখিনি বেছিক বস্তু লাগে সেইখিনি মই ৰেডি কৰোঁ এতিয়া মই আলুখিনি কাটি দিম আলু পিঁয়াজ মই 3টা পিঁয়াজ লৈছোঁ আৰু তাৰে মই এনেকুৱা মিডিয়াম সাইজৰ এটা মই সৰু সৰুকৈ কাটি দিম আৰু বাকীকেইটা মই পেষ্ট বনাই ল'ম আৰু এইবাৰ কি হৈছে জানেনে আমাৰ ঘৰৰ তাৰমানে মোৰ মাৰ ঘৰৰ আৰু মোৰ শহুৰ দেউতাৰ ঘৰৰ চবেই পিকনিকত কিন্তু আমি এইবাৰ ক'তো যোৱা নাই আমি পুৰা ঘৰতে আছোঁ আৰু কৰিলে মানে সি চিকেন বনাব আৰু মই খাম কিন্তু গোটেই সোপা কাম এতিয়া মই কৰি আছোঁ চাওঁচোন কেনেকুৱা চিকেন বনায় তো মই এইখিনি কৰি লওঁ এয়া মই থালিখন প্ৰায় সাজু কৰিছোঁৱে আৰু এইখিনি হৈছে পিঁয়াজ এইখিনি মানে এনে কাটি থৈ দিছোঁ এইখিনি এনে তেলত ফ্ৰাই কৰি দিব আলু ফ্ৰাই কৰি পেলাই সি দিব আৰু এইখিনি মই এতিয়া পেষ্ট কৰিম এইখিনি পিঁয়াজৰো পেষ্ট কৰিম বিলাহীখিনিও পেষ্ট কৰিম আৰু এটা জলকীয়া এনেকৈ তেলত দিবৰ কাৰণে এনেকৈ থৈ দিছোঁ আৰু এই গোটেইখিনি মই পেষ্ট কৰি ল'ম এতিয়া হৈ গ'ল বাকী এটা থৈ জলকীয়া আৰু পিঁয়াজৰ পেষ্ট
বিলাহীৰ পেষ্ট ৰেডি। বিলাহীৰ পেষ্ট, এয়া পিঁয়াজৰ আৰু এইটো আদা নহৰু। আৰু এয়া আমাৰ মাষ্টাৰ চেফ আহি পালে আৰু তেখেতে এতিয়া আৰম্ভ কৰিলে। আলুখিনি ফ্ৰাই কৰি আছে। এয়া আৰম্ভণিহে আৰু ন? এয়া গৰম মছলা মাংসৰ বনোৱাৰ আগতে দি দিছে। এইটো তেওঁৰ প্ৰচেছ, তাৰমানে তেওঁ তেনেকৈ বনায়। শুকান জলকীয়া, এয়া পিঁয়াজ দি দিছে। এতিয়া পিঁয়াজৰ পেষ্টখিনি দি দিছে। আৰু এয়া হৈছে আদা নহৰুৰ পেষ্ট। এতিয়াহে আচল বস্তুটো যাব আৰু এয়া চিকেনখিনি দি দিছে। আপোনালোকক চিকেনটো দেখুৱাই দিছোঁ। এতিয়ালৈকে একো বেলেগ তাৰমানে মছলা দিয়া হোৱা নাই, অকল পিঁয়াজ আৰু আদা নহৰু আৰু একো নাই। তো কালাৰটোতো এতিয়ালৈকে বহুত ধুনীয়া আহিছে। টেষ্টটো খাই ক'ব পাৰিম আৰু এতিয়াহে মছলা। ৱাও, কালাৰটো ইমান ধুনীয়া আহিছে। এয়া কি দিবা তুমি? এইটো হৈছে টমেটো। ৱাও, আৰু টমেটোৰ লগত যাব নিমখ সোৱাদ অনুসৰি। আৰু ইয়াৰ পিছত কিমান টাইম লাগিব গোটেই চিকেনটো হওঁতে? 10-15 মিনিট। খাব পৰা হৈ যাব। আৰু লগতে দিছোঁ এবাৰ আলুখিনিও একেলগে। আমাৰ চিকেন বনোৱা একদম দ্ৰুতগতিত চলি আছে, পূৰা বনাই আছে দেই। মই বেক চাইডটো দেখুৱাই দিছোঁ। আৰু এয়া মই এনেকৈ সি বনাই আছে, মই চাই আছোঁ। আৰু এয়া কমলা লৈছোঁ আৰু খাই আছোঁ। এয়া বনাম মানে নতুন বছৰ শুভেচ্ছা দিয়া আকৌ। সকলোলৈকে নতুন বছৰৰ হিয়া ভৰা শুভেচ্ছা। আগন্তুক বছৰটো যেন সকলোৰে ভালে কুশলে যাওক তাৰে আশা কৰিছোঁ। তাকেই। আৰু এতিয়া মই আশা কৰিছোঁ চিকেনটো যেন ভালে কুশলে হৈ যায় আৰু মই ধুনীয়াকৈ খাব পাৰোঁ, সেইটোৱে আশা কৰিছোঁ। তো এতিয়া একেবাৰে আপোনালোকক ফাইনেল হেৰিটো দেখুৱাম আৰু তো চাই থাকিব। আৰু এতিয়া মোক সি চিকেনটো টেষ্ট কৰি চাবলৈ দিছে।
আগতে ঘৰত মায়ে দিছিলে খাবলৈ মায়ে যেতিয়া মাংস বনাই থাকে সাধাৰণতে মায়ে বনায় মাংস আৰু মায়ে মানে খাব দিছিলে আৰু আজিকালি ই বনালে মোক এনেকৈ মাংস টেষ্ট কৰি চাব দিয়ে গতিকে বহুত গৰম তথাপিও মই খাই চাইছোঁ আৰু আপোনালোকক জনাই আছোঁ কেনেকুৱা টেষ্ট হৈছে বহুত বেছি ধুনীয়া হৈছে সঁচাকৈ কৈছোঁ দেই বহুত বেছি টেষ্টি এয়া চাওক না গ্ৰেভিখিনি বিৰাট ভাল লাগিছে খাই তো মই খাই লওঁ আৰু এয়া আমাৰ চিকেন হৈ গ'ল আৰু এতিয়া শেষত অকণমান নেমু এতিয়া খাব পৰা হৈ গ'ল একদম ৰেডি এয়া চাওক আৰু আজি বহুত বিশেষ একো নাই কাৰণ ইমান খোৱাটোতো কথা তো সেইটো কাৰণে অকল চিকেনটো আছে আৰু এতিয়া মই কেইটামান নহয় এটা গাজৰ আৰু এটা বিট লৈছোঁ আৰু এটা পিঁয়াজ আৰু এইকণ ধনিয়া অকণমান কাৰণ ই ধনিয়া খাই ভাল নাপায় তো সেইটো কাৰণে আৰু মোৰ নিচিনা কোন আছে যোনে নেকি চালাড খাই ভাল পায় আপোনালোকে জনাবচোন কমেণ্টত তো এতিয়া মই এইখিনি কৰি লৈছোঁ এতিয়া আমাৰ চিকেন চালাড ভাত পূৰা ৰেডি খাব বহিছোঁ এতিয়া ভাতৰ পাতত কিন্তু দুখজনক কথাটো হ'ল যে আমি এতিয়া বিচনাত খাই আছোঁ কাৰণ আমি নতুনকৈ শ্বিফ্ট কৰিছোঁ এঠাইত ক'ত সেইটো এতিয়ালৈকে মানে এতিয়াই আপোনালোকক নকওঁ তো সেইটো কাৰণে বিচনাতে এনেকৈ খাবলগীয়া হৈছে আৰু একদম কম সময়ৰ ভিতৰতে আমি গোটেইখিনি বস্তু আনিব চেষ্টা কৰিম তো সেই আৰু এতিয়া ৰ'ব নোৱাৰিছোঁ খাই লওঁ আৰু টেষ্টটো কেনেকুৱা হৈছে আপোনালোকক জনাই আছোঁ বহুত বেছি ধুনীয়া বহুত বেছি টেষ্টি এতিয়া কথা নাপাতো খাই লৈছোঁ এয়া আমাৰ এখেতে মোৰ কাৰণে চাহ লৈ আনিছে কাৰণ মোৰ গা ভাল নহয় সেইটো কাৰণে আৰু আমাৰ ৰুমৰ অৱস্থাৰ কাৰণে আপোনালোকে দায় দুখ নধৰিব এতিয়া চাহ খাই আছোঁ দুপৰীয়া ভাতটো খোৱাৰ পিছত অকণমান এইটো ৰেষ্ট কৰিব আহিলোঁ ক'ব নোৱাৰোঁ কিয় এনেকুৱা ঠাণ্ডা লাগিছিলে মানে বহুত বেছি ঠাণ্ডা মানে জ্বৰ এটা ভাৱ এটা হৈ আছে তো আজি গোটেইখিনি সিয়ে কৰিলে চিকেনো বনালে আৰু সি এতিয়া চাহ কৰি আনিলে আৰু সেই এতিয়া চাহ খাই আছোঁ আমি আৰু চাহৰ লগত এয়া খাই আছোঁ কেক গোলাপ জামুন আৰু এয়া কি ভুজিয়া তো সেয়াই খাই লওঁ সেই এভৰিৱান আজি হৈছে দ্বিতীয় দিনৰ ৰাতিপুৱাৰ সময় আৰু মই গা পা ধুই আজৰি হৈ পেলাই আহিলোঁ কালি ঘপককৈ মোৰ অকণমান গাটো বেয়া হৈছিলে কিন্তু আবেলিও সি চাহ বনালে তো চাহটো খাই মেলি গৰম পানী আনি মানে কৰি দিছিলে চাহ গৰম পানী খাই মেলি লাহে লাহে মই গাটো ভাল পাইছিলোঁ বাৰু তো আজি এতিয়া পূৰা সুস্থ যিয়ে নহওক যিহেতু আমি ঘৰৰ পৰা দূৰত আছোঁ অতবাৰ একেলগে খাইছিলোঁ ফেমিলিৰ লগত খুব ভাল লাগে সেইখিনি বস্তু মিছ কৰিছোঁ আচলতে কিন্তু যিহেতু ঘৰৰ দূৰত আছোঁ সেইকাৰণে দুইজনেই আৰু কালি তেনেকৈ মানে খালোঁ পিকনিক সৰুকৈ আয়োজন আছিলে আমাৰ তথাপিও বৰ শান্তি পালোঁ খাই যিয়ে নহওক বাৰু শেষত ক'ব বিচাৰিম নতুন বছৰে যেন আপোনালোক সকলোৰে জীৱনত সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে তাকেই কামনা কৰিছোঁ যদিহে ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ সামৰিছোঁ বাই বাই লাভ ইউ অল